Hi guys, মই স্বপ্নে পুনৰবাৰ আপোনাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু গা পা ধুই জাষ্ট মই আজৰি হ'লোঁ আৰু চৰ্টকত আহিলোঁ কাপোৰ মেলিবলৈ আৰু ভাবিলোঁ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। আজি হৈছে 7 ডিচেম্বৰ বুধবাৰ আৰু আজি এটা বিশেষ দিন কাৰণ আজি আমাৰ ঘৰত আছে পূজা, সত্যনাৰায়ণ পূজা আৰু ভাবিলোঁ আপোনালোকক দেখাওঁ পূজা ভাগটো কেনেকৈ আমি আয়োজন কৰিছোঁ সকলোখিনি দেখাম। আৰু আজি পৰিৱেশটো চাওকচোন ইমান ধুনীয়া, পুৰা ধুনীয়াকৈ বেলিটো ওলাইছে, ৰ'দটো খেলি আছা পঞ্চী মাইনা এইফালে আহা, এইফালে আহা, আহা দুইজনী খেলি আছে আৰু এজনী আমাৰ এই তাই পঞ্চী মাইনাৰ লগত খেলিব আহে, বহুত দিন অহা নাই, আজি আহিছে ন ছোৱালী? আৰু ঠিক আছে দুইজনী খেলি আছে আৰু ঠিক আছে, দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলো দেখুৱাই আছোঁ। এতিয়া অকণমান গৰম পানী কৰিলোঁ আৰু অকণমান গৰম পানী খাবলৈ লৈছোঁ। মই ৰাতিপুৱা সদায় এনেদৰে উতলাই অলপ গৰম পানী খাওঁ আৰু ভাবোঁ যে ফেটছৰ কাৰণে ভাল, সেইকাৰণে অকণমান খাওঁ এনেদৰে। এতিয়া এইখিনি খাই লওঁ, তাৰপিছতে আপোনালোকক লগ পাই আছোঁ। আৰু আমাৰ এওঁ এতিয়া যাবলৈ ওলালে অফিচলৈ, আজি তেওঁ অফিচ যাব কিন্তু আজি সেয়া আৰু অকণমান লঘোণভোকে যাব লগা হ'ল কাৰণ পূজাৰ বাবে তেওঁ এই পূজা দিব সেইবাবে। আৰু এতিয়া আমাৰ এই ফুলকেইপা চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে, নাৰ্জী ফুল। এতিয়া এইটো ছিজনত ফুলেই নাৰ্জী ফুল আৰু লগতে এজোপা ফুল ফুলিছে, ধুনীয়া লাগে ফুলপাহ, কিন্তু নামটো মই এতিয়া পাহৰি গৈছোঁ কি ফুল, কিন্তু ফুলপাহ ভাল লাগে। এয়া আমাৰ অকণমানি এয়া বাগিচাখন। আৰু এতিয়া মা আৰু মই খাবলৈ লৈছোঁ চাহ। মাক এয়া দিছোঁ 2খন ব্ৰেড, এটা কল আৰু চাহ, কাৰণ আজি পূজাৰ বাবে আমি দুইজনীয়ে ব্ৰত ৰাখিছোঁ। আৰু মই লৈছোঁ অকণমান এয়া চাহ আৰু অকণমান জলপান এয়া। হাই গাইজ, এতিয়া চাহ খাই আজৰি হ'লোঁ, মানে দুপৰীয়া চাহকাপ খালোঁ, ৰাতিপুৱা চাহকাপ খোৱা দেখুওৱা নহ'লে আৰু এতিয়া ভাবিলোঁ চব্জি কাটি থৈ দিওঁ অলপ, তেতিয়া শুনিলেই হ'ব। কিন্তু অলপ চব্জি কাটোতেই পঞ্চী মাইনা শুবলৈ বিচাৰিলে আৰু তাই শুৱাই ল'লোঁ। এয়া তাই শুলে, চাব দেই, এয়া তাই টোপনি মাৰিলে, শুলে, তাই ভাগৰ লাগিলে। আৰু মোৰ এয়া চাওক ৰুমৰ ভিতৰ আনি চব্জি পোৱাই দিলোঁ। এইখিনি কাটিছিলোঁ মাত্ৰ, তাতে তাই টোপনি ধৰিলে আৰু এইখিনি কাটিব মোৰ এতিয়া বাকী আছে আৰু এইখিনি কাটি লওঁ এতিয়া ভালকৈ। এয়া এইখিনি এতিয়া ভালদৰে ধুই ল'লোঁ আৰু এতিয়া এইখিনি মই কাটি লওঁ। এতিয়া এয়া মোৰ গোটেইখিনি চব্জি কাটি হৈ গ'ল। এতিয়া চব্জিখিনি কাটা হৈ গ'ল যেতিয়া বহুত কাম হোৱা যেন লাগে। হাই গাইজ, এতিয়া সন্ধিয়া হ'ব হৈ গ'ল আৰু মই এতিয়া এয়া সম্পূৰ্ণ অসমীয়া সাজযোৰ পিন্ধি ল'লোঁ আৰু আপোনালোকক দেখাম। এইজনী পঞ্চী মাইনাকো খোৱা পৰা উঠিলে, তাইকো উলিয়াই কৰি ৰেডি কৰি ল'লোঁ আৰু এইয়া ঠিক আছে। এতিয়া তললৈ যাওঁ আৰু পূজাৰী আহিছে বুলি গম পাইছোঁ আৰু ব'লক দেখুৱাওঁ। এতিয়া এয়া আমাৰ পূজাৰী আহি গ'ল আৰু তেখেতক মায়ে একাপ চাহ দিছে, এয়া চাহ খাই আছে। আৰু এয়া মা মই পূজাৰীজনীৰ কথা পাতি আছোঁ আৰু মাক মই কৈছোঁ যে আপুনি এইখন কি পিন্ধিলে আজি? মায়ে কৈছে ইমান কাম কৰি মোৰ ভাগৰ লাগিছে, এইখনকে পিন্ধিছোঁ। আৰু এতিয়া আমি দুইজনী শাহু বোৱাৰী লাগি গ'লোঁ কল গুচোৱাত। আপোনালোকেতো গম পাইছে কেলৈ গুচাইছোঁ, ঘোলৰ বাবে। সত্যনাৰায়ণ পূজা বুলি ক'লে ঘোলেই শ্ৰেষ্ঠ নহয় জানো? আৰু এইফালে এতিয়া গুৰ কটা পৰ্ব, গুৰটো ইমানেই টান, কাটোতে বহুত বেছি কষ্ট হৈছে আৰু পূজাৰীয়েও কৈছে যে বহুত কষ্ট হৈছে আৰু নালাগে। এইফালে মায়ে আৰু দি আছে। আৰু এতিয়া এয়া তেখেতে নিজে বনাইছে ক্ষীৰখিনি, এয়া তেখেতে বনাই আছে আৰু তেখেতে আগতেও বনায়, আমাৰ সত্যনাৰায়ণ পূজাত তেখেতকে মতা হয় আৰু বৰ ধুনীয়া ক্ষীৰ বনায় তেখেতে। এয়া এইখিনি বনাই আছে, মই ভাবিলোঁ অকণ ভিডিঅ' কৰি থওঁ। আৰু এইফালে আমাৰ ঘোলৰ কাৰণে এয়া ৰেডি হৈছে, মায়ে মিক্সিত কল দিছে। আৰু এতিয়া চাটনিৰ কাৰণে মই বুট লৈছোঁ, আদা লৈছোঁ আৰু অকণমান নৰসিংহ পাত, লগতে ধনিয়া, আৰু এইখিনি গোটেইখিনি মিক্স কৰি লওঁ। আৰু এয়া ভকত আহি আছে এজন দুজনকৈ আৰু তেখেতসকলক এই ধৰণে চাহ দিছোঁ। এইফালে পূজাৰীয়ে
পূজা ভাগত বহিছে আৰু পূজা এতিয়া ষ্টাৰ্ট হৈ আছে, আৰম্ভণি হৈছে। আৰু এইফালে ঘোল মিক্সিত দিয়া হৈ গ'ল আৰু এইখিনি, আৰু মোৰ সেয়া চাটনি ৰেডি হৈ গ'ল। আমাৰ এতিয়া তেখেতে এতিয়া পূজাত বহিবলৈ যাব। এতিয়া ধুতি চুৰিয়া পিন্ধি আজৰি হৈছে আৰু এতিয়া গৈ আছে। কেমেৰা দেখালে তেওঁ বেয়া পায়, হ'লেও অকণমানকৈ মই কৈ আছোঁ গম নোপোৱাকৈ। তললৈ নামি আহিছে, পূজাত বহিব লাগিব, দিনটো লঘোণে ভোকে আছে। ছোৱালীয়ে চাই আছে, তাই ভাবিছে পাপাইখন কি পিন্ধিছে সেইকাৰণে তাই মানে খুব চাই আছোঁ দেই। এয়া আৰু এইফালে আমাৰ খিচিৰিৰ লগত খাবৰ কাৰণে যিখিনি চব্জি সেইখিনি বনাবলৈ লোৱা হৈছে। এতিয়া ভকতসকল বহিলে পূজাৰ ওচৰত আৰু তেখেতসকলে মানে চাহ তাহ দিয়াত লাগি আছোঁ। আৰু আমাৰ আহিলে ভাইটি আৰু ভণ্টি। এতিয়া ভাইটিৰ বাবে মই সেয়া চাহ লৈ আহিছোঁ। এতিয়া চাব দেই, এইয়া তই আকৌ চেণ্টে গোটেইখন গোন্ধাই দিছগৈ দেই। দুইটা একদম বিচনাত বাগৰি খেলিছে। মোমায়েকক পালে তাইক একো নালাগে, বহুত ভাল পায় মোমায়েকক। মোমায়েকে পিছে দমো দিয়ে তাইক দেই। আৰু তাইও তাইৰ চাহৰ ভাগ লৈছে। আৰু এজনী আমাৰ ভণ্টি, তাই কি কৰিছে, মই কমকৈ দিওঁ বুলি মনে মনে পাকঘৰত সোমাই নিজৰ থালখন নিজে যোগাৰ কৰিছে মানে। সেয়া আৰু এতিয়া আমাৰ আহিলে সখী সখীয়নী আৰু তেখেতসকলৰ ছোৱালী। এতিয়া তেখেতসকলক অকণমান মাতবোল দিলোঁ। আৰু সখীৰ আপত্তি এটা হৈছে কি, তেওঁক এনিভাৰ্চাৰীত আমি নামাতিলোঁ। এতিয়া শুনকচোন তেওঁ কি কৈ আছে। অঁ হয় নি? আৰু তেখেতসকলৰ কাৰণে সেয়া চাহ ৰেডি কৰিছোঁ। এতিয়া তেওঁলোককো চাহ তাহ দি লওঁ। আৰু এতিয়া আমাৰ এয়া প্ৰসাদ বিলোৱা হৈছে, প্ৰসাদৰ কাৰ্যসূচী আৰম্ভ হৈছে। আৰু এইফালে আমাৰ পূজাৰীয়ে এয়া পজ্জল বিলাই আছে সকলোকে। আৰু মই এয়া এখন এখনকৈ সকলোকে প্ৰসাদ আগবঢ়াই দি আছোঁ। আৰু পঞ্চীৰ লগত অকণমান বহি দিছোঁ প্ৰসাদ খাবৰ কাৰণে। এয়া তাই ছোৱালীৰ লগত কি প্ৰসাদ, তাইক ছোৱালী কৈ থাকোঁ, পিছত তাইৰ নামটো কংকনা দেই। আৰু এতিয়া এয়া ঘোল, চবতকৈ প্ৰিয় বস্তুটো। আৰু এতিয়া সকলোৱে বিলোৱাৰ পিছত বাকীখিনিৰ কাৰণে মই বিলাব লগা হৈছে। এতিয়া মই বিলাই আছোঁ ক্ষীৰ ঘোল সকলোখিনি। আৰু মাও বিলাইছে এয়া। আৰু এইটো দেখিছেনে সৰহকৈ লাগে, এয়া মানে ভণ্টি দেই, তাইক মানে সৰহকৈ লাগে, একে এবাতি দিছোঁ সেইকাৰণে তাইক মই। আৰু এইফালে মই বনাইছোঁ এতিয়া শুকান ৰুটি। আৰু কাৰণ বামুণে নাখায়, তেখেতে শুকান ৰুটি খাব, সেইকাৰণে সেয়া শুকান ৰুটি বনাই আছোঁ তেখেতৰ বাবে। এয়া আমাৰ এতিয়া খিচিৰি দিয়া কাৰ্যসূচী আৰম্ভ হৈছে। সকলোৱে খিচিৰি খাব আৰু পূজাৰীয়ে খাব শুকান ৰুটি। এতিয়া এয়া ভকত বিদায় পৰ্ব, তেখেতসকল যাবলৈ ওলাইছে। এয়া পূজাৰীও যাবলৈ ওলাইছে। আৰু গ'লগৈ সেনেকৈ প্ৰসাদ সামৰণি মৰা হ'ল। আৰু এতিয়া আমাৰ এয়া সখী সখীয়নী আৰু আমাৰ জেঠাই ল'ৰা, দাদা, বৌ গোটেইকেইজনকে খাব দিছোঁ। তেওঁলোকে খাই আছে। এইফালে আমাৰ ভাইটি আৰু ভণ্টিহঁতকো খাব দিছোঁ, কাৰণ সিহঁতে সোনকালে যাবগৈ বোলে।
আহিবা আহিম যালে আৰু এতিয়া এয়া সখীহঁত গ'লগৈ তাৰপিছত এতিয়া ভণ্টিহঁত যাবলৈ ওলাইছে আৰু তাই টুপি লৈ পেলাই চবেই জোকাই আছে বৌ আৰু আমাৰ এওঁ জোকাই আছে টুপিটোক লৈ পেলাই যাব মানা কৰিছোঁ তথাপি সিহঁতে যায়গৈ কাৰণ ভণ্টি 12 তাৰিখৰ পৰা আছে এক্সাম সকলো গৈ শেষ আৰু এতিয়া মই পঞ্চীমাইনাক লৈ খাবলৈ বহিছোঁ আৰু তাইকো খুৱাইছোঁ অকণমান ময়ো খাইছোঁ আৰু জাষ্ট এতিয়া ওপৰত আহিলোঁ ছোৱালী টোপনি ধৰিছে তাইক শুৱাওঁ আৰু পূজা ভাগ এনেদৰে ভালদৰে সমাপ্ত হ'ল ভাল লাগিল আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এতিয়াই পঞ্চী শুবৰ কাৰণে পূৰা ৰেডি হৈ লৈছে কাপোৰ কানি সলাই আৰু ময়ো কাপোৰ কানি সলাই শুওঁ আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই 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 কৈ দিয়া পঞ্চী এইটো হাতে কৰা বাই বাই কৈ দিয়া আকৌ মুখেদি ধুনীয়াকৈ